মাজুলীৰ পিছত এইবাৰ বজালীত জামিন বাল্য বিবাহত জড়িত স্বামীক অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ বজালীৰ বিশেষ ন্যায়িক দণ্ডাধীশৰ আদালতে এই অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰে জানিব পৰা মতে বজালীৰ পাতা চাৰকুচি থানাত প্ৰায় 50টাৰো অধিক গোচৰ ৰুজু হৈছিল ইয়াৰে 18 জন অভিযুক্তক আজি বজালীৰ বিশেষ আদালতে অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰে অধিবক্তা ধনজিৎ কলিতাই প্ৰকাশ কৰে জামিন মঞ্জুৰৰ সবিশেষ সরকারে অন্তর্বর্তীকালীন জামিন মঞ্জুর করেছে কি করব আসলে ভাল পাইছি জামিন দেওয়ার কারণে হেমন্ত বিশ্ব শর্মা ডাঙৰীয়া ধন্যবাদ জনাইছোঁ চৰকাৰক ধন্যবাদ জনাইছোঁ এই দিয়া সমগ্ৰ অসমতে বাল্য বিবাহ আৰু শিশুৰ যৌন নিৰ্যাতন সন্দৰ্ভত যি লোকক আটক কৰিছে আমাৰ বজালী আদালতৰ অধীনৰ পাটাচাৰকুচি থানাৰ অধীনত কেইবাটাও গোচৰ ৰুজু হৈছিল প্ৰায় 50টাতকৈ অধিক গোচৰ ৰুজু হৈছিল আৰু এই গোচৰ সন্দৰ্ভত পৰহি 18 জন ব্যক্তিক বজালী আদালতত হাজিৰ কৰিছিল 18 জন ব্যক্তিক হাজিৰ কৰি পুলিচে দুদিনৰ পুলিচ কাষ্টডিত লৈছিল আৰু আজি তেওঁলোকক আদালতত হাজিৰ কৰিছিল আটাইকেইজন অভিযুক্তৰ হৈ পেলাই আমি কেইবাজনো অধিবক্তাই জামিনৰ আবেদন দাখিল কৰিছিলোঁ মাননীয় বিশেষ ন্যায়াধীশ বজালী আদালতত আৰু মাননীয় বজালী বিশেষ আদালতে আমাৰ যুক্তিতৰ্ক শুনাৰ পিছত আটাইকেইজন আসামীকে আটাইকেইজন অভিযুক্তকে যিসকল লোকক গ্ৰেপ্তাৰ কৰিছিল সকলোকে 5000 টকাৰ ব্যক্তিগত জামিনত যাবলৈ দিছে তেওঁলোকক অন্তৰ্বৰ্তীকালীন জামিন মঞ্জুৰ কৰিছে অহা 14 তাৰিখে এই গোচৰটোৰ পুনৰ কেছ ডায়েৰী গোচৰৰ মোকৰ্দমা পঞ্জী কোৰ্টে তলব কৰিছে